ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ দিনটোত কেনেকৈ কি ধৰণে প্ৰফিট কৰিলোঁ, কি কৰিলোঁ, ক'ত ট্ৰেড ল'লোঁ, আমাৰ ইয়াত লজিক কি আছিলে, সকলো আপোনালোকক জনাবলৈ আহিলোঁ। আজি আমাৰ দুটাই ট্ৰেড লোৱা হৈছিলে, বেংক নিফটি আৰু চেনচেক্সৰ। আজি 7,446 ৰুপিজৰ এৰাউণ্ড প্ৰফিট দিলে। এতিয়া মেইন বস্তুটো হৈ গ'ল যে আজি নিফটি ট্ৰেড নকৰিলোঁ, কাৰণ আজি ৰাতিপুৱা দেখি গম পোৱা গৈছিলে যে আজি নিফটি চাইডৱেজ হৈ যাব, আৰু সেইটো কাৰণে নিফটিত আজি ট্ৰেড কৰাটো এভইড কৰিলোঁ। তাৰপিছত বেংক নিফটিত ট্ৰেড লোৱা হ'ল। বেংক নিফটিত দেৰিকৈ ট্ৰেডটো লোৱা হৈছে। কোনটো ট্ৰেড ল'লোঁ যিহেতু আজি বেংক নিফটিও এটা সময়ত গৈ বহুত চাইডৱেজ মোমেণ্টাম দেখুৱাইছিলে। প্ৰায় আপোনাৰ ধৰক 9:30 প্ৰায় 12মান বজালৈকে চাইডৱেজ টাইপত এটা জোনত ফচি আছিলে ক্লিয়াৰ। আৰু ফাৰ্ষ্ট কেণ্ডেলৰ বহুত ডাঙৰ বনিছিলে, ফাৰ্ষ্ট 2-3ডাল কেণ্ডেল বহুত ডাঙৰ বনিছিলে, তাৰপিছত চাইডৱেজত ফচি গৈছিলে। তাৰপিছত গৈ যেতিয়া ডে হাই ওচৰত গৈ যেতিয়া বিয়েৰিছ পেটাৰ্ণ বনালে, বিয়েৰিছ আমাক চাইন দেখুৱালে, ইয়াত আমি ট্ৰেড এটা স্কেল্প হিচাপে ট্ৰেড এটা লোৱা হৈছিলে। ইয়াত গোটেই ডাইৰেক্ট লেভেললৈকে টাৰ্গেট ৰখা নাছিলোঁ, আনডাউটেডলি পিছত লেভেললৈকে গুচি গ'ল। বাট যিহেতু চাইডৱেজ আছিলে সেইটো কাৰণে 50% টাৰ্গেট ৰাখিছিলোঁ। এই যোনটো লেভেল হয়, ফ্ৰিকুৱেঞ্চি মতে বনোৱা লেভেল হয়, ফ্ৰিকুৱেঞ্চি মতে বনোৱা লেভেলৰ 50%লৈকে আমাৰ টাৰ্গেট আছিলে, আৰু এক্সেক্টলি 50% জাষ্ট 2-3ডাল কেণ্ডেলত আমাক দি দিলে, আৰু জাষ্ট আমি এক্সিট কৰি ওলাই গুচি গ'লোঁ ক্লিয়াৰ। আৰু নেক্সট ট্ৰেডটো আমি ইয়াত চেনচেক্সত আমি ইয়াত ল'লোঁ। ইয়াত লজিকটো বুজাই দিছোঁ, এইটো এটা স্কেল্প ট্ৰেড আছিলে। মোমেণ্টাম এটা কেণ্ডেলতে বহুত বেছিকৈ দি দিলে কাৰণে আমি ওলাই দিলোঁ ক্লিয়াৰ। ইয়াত মই বুজাইছোঁ কিয় এইটো মোমেণ্টাম আমি কেনেকৈ আমি ভাবিলোঁ, কেনেকৈ কেপচাৰ কৰিলোঁ, মই বুজাই দিছোঁ। আপুনি চাই লওক এতিয়া বস্তুটো। প্ৰথম দুডাল কেণ্ডেলে এটা চুইং ক্ৰিয়েট কৰিছিলে, যোনটো চুইঙিং মই পইণ্ট এ আৰু পইণ্ট বি হিচাপে মাৰ্ক কৰিলোঁ ক্লিয়াৰ। পইণ্ট এ আৰু পইণ্ট বি হিচাপে মাৰ্ক কৰিলোঁ, কাৰণ ইয়াৰ যোনটো চুইং এইটো হৈছে পইণ্ট, মই লিখি দিছোঁ যেতিয়া আপোনালোকে অলপ বেছি এডভান্সকৈ ক্লিয়াৰ হ'ব ক্লিয়াৰ। এইটো হৈ গ'ল আমাৰ পইণ্ট এ এক্স খান, এইটো হৈ গ'ল আমাৰ পইণ্ট এ, আৰু এইটো হৈ গ'ল আমাৰ পইণ্ট বি। এইটো হৈ গ'ল আমাৰ পইণ্ট বি। পইণ্ট এৰ পৰা পইণ্ট বিলৈ যোনটো চুইং ক্ৰিয়েট কৰিলে, তাৰপিছত আকৌ যেতিয়া মাৰ্কেট উভতি গৈছিলে, ন' ডাউট পইণ্ট এ টু পইণ্ট বি হাইলি যোনটো চেলাৰ বেছ প্ৰেছাৰ, মানে ডাউন চাইডৰ কাৰণে বেছি প্ৰেছাৰ আছিলে। আৰু যেতিয়া ওপৰলৈ উভতি গ'ল, তেতিয়া 0.5 যোনটো ইম্পৰ্টেণ্ট লেভেল হয়, সেই তাৰ 50% বা 0.5 লেভেলৰ তাত গৈ ৰিজেকশ্যন ল'লে। চ' ইয়াত সৰু স্কেল্প এটা কাৰণে আমি ইয়াত ট্ৰেড ল'লোঁ। ইয়াত সৰু ষ্টপ লছ ৰাখি আমাৰ টাৰ্গেট আছিলে জাষ্ট স্কেল্প 1:1 টাৰ্গেট আছিলে, বাট আনডাউটেডলি ইয়াত ধুনীয়া ডাঙৰ কাণ্ডেলে মোমেণ্টাম দি দিলে ক্লিয়াৰ। মোমেণ্টাম দি দিয়াৰ কাৰণে চ' ইয়াত আমি প্ৰফিট বুক কৰিলোঁ। দুবাৰ ট্ৰেড ল'বলৈ গ'ল, এবাৰ ট্ৰেড ল'লোঁ, তাত এক্সিট হৈ গ'ল 1500 কোৱান্টিটি। ইয়াত সেইটো কাৰণে ইয়াত ডাবল দেখুৱাইছে, 3000 কোৱান্টিটি বুলি দেখুৱাইছে। দুবাৰ আমি ইয়াত ট্ৰেড ল'লোঁ। পিছত আকৌ এবাৰ ইয়াত ট্ৰেড লৈছিলোঁ, মই দেখুৱাইছোঁ কোনডোখৰ ট্ৰেড লৈছিলোঁ। পিছত আমি এইডোখৰ জেগাত ট্ৰেড এটা লৈছিলোঁ, একেটা ছেইম ষ্ট্ৰাইক প্ৰাইজতে লৈছিলোঁ, ছেইম ষ্ট্ৰাইক প্ৰাইজত এইডোখৰতে লৈছিলোঁ। বাট যিহেতু মোমেণ্টাম নিদিলে, সেইটো কাৰণে আমি সেই ট্ৰেডটোত ওলাই দিলোঁ, বেছি দেৰি হোল্ডেই নকৰিলোঁ। জাষ্ট কিমান 300-400 টকামান দিছিলে, ওলাই দিলোঁ লগালগ। কাৰণ গৈ আকৌ আহি যেতিয়া ৰিভাৰ্চকৈ গ্ৰীণ কালাৰ ডজি লাইক বনি দিলে, আমি তেতিয়া ওলাই দিলোঁ। দুটাই আমি ইয়াত চেনচেক্সত ট্ৰেড ল'লোঁ, আৰু এটা বেংক নিফটিত ট্ৰেড ল'লোঁ। লজিক অলৰেডি ক'লোঁ, নিফটিটো সম্পূৰ্ণভাৱে চাইডৱেজ হৈ থাকিলে, বেংক নিফটি এটা ৰেঞ্জতে ঘূৰি ফুৰিলে, আৰু ইমান লাইক সৰু বডি, দীঘল উইক, স্মল বডি এণ্ড বিগ উইক অৰ শ্বেডো বনাই থ'লে কমপ্লিটলি মাৰ্কেটছ টু এভইড। আৰু চেনচেক্স দেখিব পাৰে ৰাতিপুৱাই যি মোমেণ্টাম থাকিলে, বাকী একো মোমেণ্টাম নাই দিনটোত। আমি যদি চাওঁ ফিন নিফটিত মোমেণ্টাম এটা দিছিলে, মই চাইছিলোঁ, তাত যদি কিবা দেখুৱাব পাৰোঁ চাওঁ। নিফটি ফিন নিফটি বুলি আছে, ফিন নিফটি ইণ্ডেক্স। অ'কে, ফিন নিফটি ইণ্ডেক্সত যদি আমি ইয়াত চাবলৈ যাওঁ, ইয়াত মোমেণ্টাম এটা দিলে, মাজত চাইডৱেজ হ'লে, আকৌ মোমেণ্টাম মাৰিলে, একেই অলমষ্ট চাইডৱেজ। ইয়াত চাইডৱেজত ফচি থাকিলে, ওপৰলৈ গুচি গ'ল, আকৌ ওপৰত গৈ চাইডৱেজ হৈ গ'ল, একেটা কথা, আকৌ তললৈ আহি গ'ল। ছেইম ষ্ট্ৰাকচাৰ মেইনটেইন কৰিলে, ডাবল ষ্ট্ৰাকচাৰ মেইনটেইন কৰিলে ইয়াত, এক্সেক্টলি ডাবল ষ্ট্ৰাকচাৰ মেইনটেইন কৰিলে। চ' ডেটছ ইট। ইমান বিশেষ আমাৰ একো আজি মাৰ্কেটৰ পৰা শিকিবলগীয়া নাই। যোনকেইটা আমি স্কেল্প কৰিছিলোঁ সেইকেইটা অলৰেডি দেখুৱালোঁ। বাকী ভিডিঅ'টো দীঘলীয়া নকৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'ৰ মাধ্যমেৰে বহুতখিনি বস্তু শিকিব পাৰিছে, আৰু কিহৰ ওপৰত ভিডিঅ' লাগে, কি শিকিব পাৰিছে, প্ৰফিট লছ কিমান হ'ল, আপোনালোকে তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ কমেণ্ট মই নিজে পঢ়োঁ। লগ পাম নতুন ভিডিঅ'ত। টিল দেন, কিপ ট্ৰেডিং।